এতিয়া কোনোবা যদি MLA MP ৰাজ্যসভাৰ কিবা হয় বৰ্ডৰ কিবা হয় ইলেকশ্যন খেলিব লাগিলে তাৰ আগতে তেখেতসকলে দিব লাগিব পেটত পাছ কৰিব লাগিব পেটত পাছ কৰাৰ পিছতহে নমিনেশ্যন কৰিব পাৰিব মানে পেট মানে কি জানা যিবিলাকে পাছ হ'ব তেওঁলোকেহে নমিনেশ্যন কৰিব পাৰিব ছাবমিট কৰিব পাৰিব তাৰপিছত কিন্তু আজি সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব মানে এই যে পেট পাছ কৰিছিল নেকি আমাক যে পেট কিবা কিনি পাছ কৰিব লাগিব 50% লাগিব শিক্ষকবিলাক কিবা কিনি দি আছে DA লাগিব BEd লাগিব বুলি কৈ আছে সেইটোতো যুক্তি কথা নহয় গতিকে এতিয়া আমাৰ শিক্ষামন্ত্ৰীও পেট পাছ কৰিব লাগিব আমাৰ মানে যে চিফ মিনিষ্টাৰ অসমৰ যিটো চিফ মিনিষ্টাৰ সোণোৱাল ছাৰেও মানে পেট পাছ কৰিব লাগিব তেতিয়াহে আমি তেখেতসকলক অসমৰ মুখ্যমন্ত্ৰী